মোৰ নাম শ্ৰী ভৱেন নাথ, হাউদৰ ভিঠা গাঁও। মই আগতে BPFৰ সদস্য আছিলোঁ, কিন্তু মই একো পৰিৱৰ্তন দেখা নাপালোঁ কামত। সেইকাৰণে মই তাৰমানে UPPLৰ যোগদান কৰিলোঁ, কিছু পৰিৱৰ্তন হয় বুলি। এইখিনিয়ে মোৰ আশা। কি উদ্দেশ্য লৈ আপোনালোকে UPPL যোগদান কৰিছে আজি? আশা উন্নতিৰ কাৰণে আশা কৰিছোঁ। উন্নতিৰ কাৰণে পাৰিম বুলি আশা কৰিছোঁ। কিমান বছৰ আছিল আপোনাৰ BPFত? মই 5 বছৰ। UPPLৰ যিহেতুকে 100% আশা আছে, সেইকাৰণে আমি ইয়াত জইন কৰিলোঁ। শালবাৰী সমষ্টিৰ ৰাইজৰ কিছু হেৰি শুনিয়ে আমি কৈছোঁ, মতামত লৈ। আজি মই UPPত জইন কৰিলোঁ। আগতে 5 বছৰ আগতে BPFত সদস্য আছিলোঁ, উন্নয়নৰ কাৰণে যোগদান কৰিছোঁ। জয় হ'ব, একদম 100% গেৰাণ্টি। একদম 100% গেৰাণ্টি। কেনেকৈ ভাবি আছে আপুনি UPPL কিবা আহিব জয় হ'ব বুলি? মানুহৰ ৰাইজৰ বিৰাট ঢৌ আহিছে।